हेलो फ्रेंड्स, मैं बंदना और आपनक सकलोके स्वागतम जनाइছোঁ मोर यूट्यूब चैनल बीबी लाइफस्टाइलলৈ। আজি বহুত দিনৰ মোৰ আপোনালোকৰ ওচৰতে ৰেচিপি লৈ আহিছোঁ। এতিয়া বাজিছে 12টা। মই জাষ্ট গা চা ধুই আহিছোঁ। ভাবিছোঁ কিবা এটা বনাম, আপোনালোকক দেখুৱাম। মই বনাম আজি এগ কাৰী। যিহেতুকে খাদ্য সামগ্ৰীও কম আছে, কম বস্তুৰে কেনেকৈ বনাওঁ এগ কাৰী আপোনালোকক দেখাওঁ। তেন্তে চাওঁ বলকচোন। এগ কাৰী বনাবৰ বাবে প্ৰথমতে মই 3টা কণী লৈছোঁ আৰু কণী 3টা প্ৰথমতে পেন এটাত পানী দি অকণমান বইল হ'ব দিম। তাত অকণমান নিমখ দিছোঁ যাতে ভালকৈ বইল হয়। আৰু কাৰীৰ বাবে আমি এতিয়া ৰেডি কৰিম আদা, নহৰু আৰু পিঁয়াজ। তেন্তে বলক মই কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাওঁ। মোৰ কণীকেইটা বইল হৈ গ'ল আৰু এতিয়া মই ইয়াত অকণমান নিমখ আৰু হালধি লগাই লৈছোঁ যাতে ভাজোঁতে অকণমান ধুনীয়া এটা কালাৰ হয়। আৰু ইয়াৰ বাবে আমাক লাগিব অকণমান সৰু সৰুকৈ কটা পিঁয়াজ, বিলাহী, শুকান জলকীয়া, তেজপাত, অকণমান হালধি, অকণমান নিমখ, জালুকৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু আদা নহৰুৰ পেষ্ট লাগিব। তেন্তে বলকচোন চাওঁ কেনেকৈ বনাওঁ মই। প্ৰথমতে মই গেছত কেৰাহীটো তুলি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত কণী 3টা দি দিম। অকণমান ৰঙচুৱাকৈ ভাজিম যাতে কালাৰটো ধুনীয়া হয়। বেছি সময় নাভাজোঁ, অকণমান ভাজিব, বেছি ভাজিলে বেয়া লাগিব। এয়া দেখিছে ৰঙচুৱা পৰিছে। এতিয়া মই কণীকেইটা নমাই থ'ম। বহুত বেছিকৈ নাভাজিব, বহুত বেছিকৈ ভাজিলে সোৱাদটো নাইকিয়া হৈ যায়। অকণমান খালি ৰঙা পৰাকৈ ভাজিছোঁ মই। যিহেতুকে মোৰ গেছটো গৰম হৈ আছে সেইবাবে অকণমান কমাই দিছোঁ। কমাই দি এতিয়া ইয়াত মই এটা শুকান জলকীয়া, তেজপাত এখিলা দিছোঁ, শুকান জলকীয়া দিম। অকণমান আদা নহৰুৰ পেষ্ট দিম। আৰু সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম এতিয়া। লগাই লওঁ। অকণমান ৰঙচুৱা হোৱালৈকে। এতিয়া ইয়াত দিম মই অকণমান নিমখ, সোৱাদ অনুযায়ী দিব যিখিনি জোখ লাগে। মই কণীটো দিছিলোঁ সেইবাবে অকণমান দিছোঁ, অকণমান হালধি দিছোঁ, অকণমান জিৰা গুড়ি, ধনিয়া গুড়িও দিব লাগে কিন্তু এতিয়া নাই কাৰণে দিয়া নাই। এইখিনি অকণমান লৰাই ল'ম। মোৰ গেছটো কমোৱাই আছে, বেছিকৈ জুই দিলে পুৰি যাব পাৰে পিঁয়াজখিনি। এইখিনি মই বেছি নাভাজোঁ। এতিয়া ইয়াত মই বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছত মই ইয়াতে আৰু অকণমান নিমখ দিম, বেছি নিদিওঁ। মোৰ অকণমান কম হোৱা যেন লাগিলে সেইকাৰণে। এতিয়া মই জুইটো অকণমান বঢ়াই দিছোঁ আৰু এইখিনি যাতে গলি যায় তাৰ বাবে মই ঢাকোন মাৰি থ'ম 5 মিনিটৰ বাবে। জুইটো কমাই এতিয়া ঢাকোন মাৰিম 5 মিনিটৰ বাবে। এইখিনি এতিয়া 5 মিনিট হৈ গ'ল। মই ঢাকনখন গুচাই দিম।
মছলা পিঁয়াজখিনি আৰু বিলাহীখিনিয়ে কেৰাহীত তেল এৰিছে। আপোনালোকে এইখিনি সিমানখিনিলৈকে ভাজিব যেতিয়ালৈকে মছলাখিনিয়ে কেৰাহীত তেল নেৰে। সম্পূৰ্ণকৈ তেল এৰিছে মোৰ মছলাখিনিয়ে। এতিয়া ইয়াত মই অকণমান পানী দিম আৰু জুইটো অকণমান বঢ়াই দিছোঁ। বেছি পানী নিদিব, অলপমান দিব। আৰু এতিয়া এইখিনি আকৌ ঢাকোন মাৰি থ'ম 5 মিনিটৰ বাবে। কিন্তু এতিয়া মই জালুকৰ গুড়িখিনি দি দিম। মই ভাজোঁতে দিয়া নাছিলোঁ, কাৰণ ভাজোঁতে জালুকখিনি দিলে মোৰ জালুকৰ গোন্ধটো নাইকিয়া হৈ যোৱা যেন লাগে, সেইবাবে মই এতিয়া দিছোঁ। আৰু এতিয়া এইখিনি 5 মিনিটৰ বাবে ঢাকোন মাৰি থ'ম। এইখিনি 5 মিনিট হৈ গ'ল। এতিয়া ঢাকোনখন গুচাই দিম। ধুনীয়া এটা স্মেল আহিছে আৰু এইখিনি উতল আহিছে। এতিয়া মই ইয়াত কণীকেইটা দি দিম। আৰু ইয়াত কণী এটা ভাঙি দিলে আৰু বেছি টেষ্টি হয়। যিহেতু জানে সকলোৱে লকডাউন, যিমান পাৰোঁ কমাই বস্তু হেৰি কৰি বনাইছোঁ। কণী এটা ভাঙি দিলে খাই বেছি ভাল লাগে, তেতিয়া গ্ৰেভিটো আৰু ধুনীয়া হয়। এইখিনি মই আৰু 10 মিনিটমান হ'ব দিম। হোৱাৰ পিছত ইয়াতে এইখিনি এতিয়া নমাই দিম। কিন্তু ধনিয়াৰ পাত দিলে বেছি সোৱাদ লাগে, কিন্তু ধনিয়াৰ পাত নাই, লং ইলাচিও নাই। এনেকৈ বনাইছোঁ। আপোনালোকে যেতিয়া বনাব, যদি আপোনালোকৰ ওচৰত ধনিয়াৰ পাত থাকে তেতিয়া ধনিয়াৰ পাত দিব। আৰু এতিয়া এইখিনি আৰু 5 মিনিটমান হ'ব দিম। তাৰপিছত মই গেছটো অফ কৰি দিম। এয়া মোৰ এগ কাৰী ৰেডি হৈ গ'ল। আপোনালোকৰো যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, ৰেচিপিটো চাই যদি ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।